Hello guys, welcome back to my YouTube channel. আজি আহি গলো অন্য এটা ভিডিঅ'লৈ। আজি বইলাৰ 3 দিন হৈছে। 3 দিনৰ পিছত মানে কেনেকৈ ৰখা হয় হেতু দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেহেতু আজি 3 দিন হ'ল, 3 দিনৰ পিছতে কাগজটো এৰুৱা হৈছে। লগতে দেখিব পাইছে গৰম হিট কি দৰে দিয়া হৈছে। ইটো বৰ্ডিঙটো একেদৰে ৰখা আছে। লগতে দেখিব পাইছে যে এটো বৰ্ডিঙটো গৰম হিট দি ৰখা হৈছে। যেহেতু এতিয়া পলিটো সৰু হৈ আছে, দানা বাচনটো অলপ ফলিয়াত গাঁত কৰি অলপ দবাই দিব লাগিব। দবাই নিদিলে পোৱালিটো ঢুকি নাপাব আৰু লগতে দানাটো কম খাব। সৰুতে অলপ কষ্ট হয়, যেহেতু টোপনি ক্ষতি কৰিব লাগে, ৰাতিটো খেদিব লাগে ন, সেইটো কাৰণে অলপ টোপনি ক্ষতি। সৰুতে যদি অলপ পোৱালিটো ভালদৰে ৰাখিব পাৰে তেতিয়া পিছলৈও ভাল হয়। ভালদৰে গৰম দিব লাগিব, লগতে খেদি থাকিব লাগিব, তেতিয়া পোৱালিটো অলপ ভাল হ'ব। পোৱালিবোৰ যিমানে খেদিব সিমানে ভাল, খেদি থাকিব লাগিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।